সম্পৰ্কে কি খবৰ আশা কৰি সকলোৰে খবৰ ভাল মই খবৰ লাগে এটা নতুন ভিডিঅ'লৈ চবতে বনাইছোঁ বহুত দিনৰ মূৰত 3-4 মূৰৰ পিছত আৰু যিহেতু আগতে এখন ভিডিঅ'ত দিছোঁ বাৰু আজি আহিছে আমাৰ তাত দাদা শুনাইছিল এইটো আপোনালোকে চিনিয়ে পায় মোৰ ভিডিঅ'ত দেখিয়ে থাকে ভৰিতা আৰু গীতা বুলি আছে চেনেলটোৰ নাম গীত বুলি আছে আৰু আজিৰ ভিডিঅ'টোলৈ ওলাইছোঁ আৰু তাৰ কাৰণে আজি যাওঁ দাদা আকৌ ঘূৰাং যিহেতু তাহো চিনি নাপায় ভালকৈ আৰু আহিছিল ভৰপথাৰখন ঘূৰালোঁ তাহাক আৰু আছে এটাই আছে দাউতি আছে তাৰ অলপ আগুৱাই দাদা আমি যাব ওলাইছোঁ গাড়ী আহিলে আমি যাম আৰু এইটো ভিডিঅ' চাওঁ আকৌ ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকোঁ দাদাৰ লগত আজি একেলগে ওলাই থাকোঁ বলক পূজা চাবলৈ ইফালে দাদা শুন আছে ইফালে চলো গোটেই ভাই ইফালে উল্টা আছে তেনেই মজা মজা গাড়ী আছে একদম মজা আৰু ইফালে আমি এনেকৈ ঠিক কৰি যাইছোঁ বাৰু আৰু এতিয়া আমি সকলোকে যাই পাম সকলোৱে জয় মা কালী জয় মা কালী ইফালে চাওক জয় মা কালী জয় মা কালী ইমান জোচ চাই আছোঁ প্ৰায় কৰি যাই আছোঁ তাকেলৈকে পূজালৈকে আহিফালে দাদা আছে মই দাদা কেনে লাগিব তাখন ধুনীয়া আৰু মই অলপমান ৰূপটো অলপমান চেঞ্জ কৰি দিছোঁ আপোনালোকে যদি ভাল পায় এটা লাইক কৰি দিব দেই আৰু ইফালে চব ভাই আছোঁ আৰু ইফালে গৈ আছোঁ আৰু চব ফাৰ্ষ্ট গেটখন পালোঁ আৰু প্ৰথমৰ গেটখনতে আছে কালী মন্দিৰ ছবি আছে গেটখনত আৰু শিৱা আহিলোঁ 2 নম্বৰ গেটখন এতিয়া পূৰা সোমাই যাওঁ ভিতৰলৈকে আৰু বহুতখিনি ভালো লাগি আছে পূজা কাৰণে অলপমান দেখুৱাবলৈ চেষ্টা কৰিম ইফালে ফাৰ্ষ্ট কালী মন্দিৰটো আপোনালোকৰ দেখুৱাম আৰু এতিয়া ভাল লগা বস্তু কি বহুত দিনত বেলেগ বেলেগ চিজন বনাইছে বাহিৰৰ মিস্ত্ৰী আনিছে ইয়াৰ চিজন চুপ চাতি জ্বলোৱা হৈছে ইয়াতে চব পূৰা আশীৰ্বাদ লৈছে আৰু ইফালে মোৰ এটা ভাল লাগিছে কালাৰিং চাই লাইটৰ কালাৰিংবিলাক চাই ভাল লাগিছে লাইটেৰে সজা হৈছে বহুতখিনি মানুহ আহিব পাম পাৰি চিৰাং ডিষ্ট্ৰিক্টত আৰু বহুতখিনি ভাল লাগিছে বোলো কালাৰিংটো আৰু ইফালে ভগৱানে আশীৰ্বাদ দি আছে চবে আৰু ইফালে ময়ো ওলাই যাওঁ আৰু ইফালে বেছি দেৰি নকৰোঁ দাদা শুনো আছে আৰু বাহিৰৰ মিস্ত্ৰীৰ কাৰণে ভাল লগা হৈছে মডেলটো জুবিন দাস জুবিন দাৰ অলপ এটা আশীৰ্বাদ লৈ ল'ম যাতে মই জুবিন দাক পাহৰিব নোৱাৰোঁ সঁচাকৈ জুবিন দাক য'ত দেখা পাম জুবিন দাক চেষ্টা কৰিম জয় জুবিন দা ইফালে আছে জুবিন দা মোৰ হওক মই কম পাৰি কালী মন্দিৰত আৰু ইফালে আছে মোৰ লগত দাদা আছে কওক কেনেকুৱা আছে বঢ়িয়া আৰু ইফালে আছে জুবিন দা অলপ বিশেষ কিবা এটা কৈ দিয়ক জয় জুবিন দা পূজা এইবাৰ সেনেকা আমাৰ জুবিন দা নোহোৱা বঢ়িয়াকৈ আমি চাবলৈ আহিছোঁ চাই আছোঁ দেখা আছে আমি যিহেতু দূৰৰ পৰা আহিছোঁ পাণবাৰীলৈ আহিছোঁ আৰু পাণবাৰী চিৰাং ডিষ্ট্ৰিক্ট ন চিৰাং ডিষ্ট্ৰিক্টত আহিছোঁ ধুনীয়াকৈ চাই আছোঁ আৰু এইফালে বহুতখিনি আজি মানুহ উঠি গৈ থাকোঁ আৰু এনেকৈ লগ পাইছিলোঁ আমি ভালে আহিছোঁ আজি মানে ভাল লাগিছে আহিব 9 দিনীয়া আহিব বহুত ভাল লাগে আৰু মন্দিৰটো চাব লগা আহিব ভাল হ'ব আৰু ভিডিঅ' শ্বেয়াৰ কৰিব লাইক কৰিব আৰু মৰম দিব ভাইটি গ'লেও আমাৰ ভোলা Oh my God! Oh my God! জীৱনত ফাৰ্ষ্ট টাইম দেখিছোঁ ক'ত আহিছোঁ ক'ত কৰি জনাবই নাপালোঁ উঠা উঠি আছে ঘূৰি আছে চিৰিকি আহি পেলাই মই উঠিবলৈ মন নাই মই এখন ওলাখন উঠিবলৈ মই জীৱনত উঠিব পৰা নাই গৈছোঁ মই থাকাতে মই বন্ধুক লগ পালোঁ নাথ চাম বুলি আশা কৰি আছে তেখেতসকলে অতি সোনকালে গৈ টিকট টিকট কৰি লৈ লওক আৰু ইয়াৰ লগতে অহাকালি 24/10/2025 1 তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আহি পাইছে আহিব সকলো চাবলৈ
আহিছোঁ পূজা চাবলৈ যাবি নাখায় যাবি এইবিলাক খাই লওঁ যাবি যাবলৈ ওলাইছোঁ ইফালে দাদা মানে খাব ওলাইছে নাই এতিয়া যাওঁ আৰু তো ইয়াৰ ভাইক থেংক ইউ আৰু যে মই যে আহিলোঁ তো ইহঁতৰ কাৰণে আহিলোঁ বহুত ভাল লাগিল কাৰণ গোটেইকেইজনে আমাৰ দীপাংকৰ ভাই আছে তাৰপিছত আমাৰ জ্যোতিষ ভাই আছে তাৰপিছত ইফালে আমাৰ হিগু আছে গোটেইকেইজনকে ধন্যবাদ কাৰণ মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে আৰু দ্বিতীয়বাৰৰ বাবে আহিছোঁ ভিডিঅ' বনাইছোঁ ইয়াৰ ভিডিঅ'টোও কষ্ট কৰি আছে ধুনীয়াকৈ ভিডিঅ' বনাই আছে চাব আপোনালোকে মৰম দিব আৰু এয়াই আৰু এতিয়া মই যাওঁ ইহঁতক ধন্যবাদ দাদা আছে কেনেকুৱা লাগে আহি ভাল লাগিল তো ইয়ে আসলে আজি ভিডিঅ' ভাল লাগিল লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নতুন ভিডিঅ' লগ পাম আজিলৈ বাই বাই